हेलो फ्रेंड्स अस्सलामु अलैकुम मैं आमिना आज 2 रकমৰ পিঠা বনাম ইয়া মাঘ বিহুৰ সময়ত ভিডিওটি যেটো মই বনাই ৰাখিছিলো আপলোড দিতে দেৰি হৈ গল ভাবিলো আজি আপলোড দিয়ে দিও আপোনালোকে ভিডিওটি শেষলৈ চাই থাকিব স্কিপ নকৰাকৈ ইয়া চাউল গুৰি মই তিয়াই ৰাখিছো 1.5 কিলো চাউল লৈছো আৰু এতিয়া মই পিঠাগুৰি খুন্দিবলৈ গৈ আছো তেতিয়া হলে বলক ভিডিওটি স্কিপ নকৰাকৈ চাই থাকিব Ba. Tidak. Dapat na ito kali mo na po bro kali mo na po ay sabi atado ko sa huli dito nedim na ba kami niya wah di na hari itu no এইখন মাটিৰে ভালাচৰি বুলি কয় ভালাচৰিখন এতিয়া মই বহাই দিম আৰু এইখিনি মই গুড় আৰু নাৰিকলেৰে বনাম প্ৰথমতে আৰু এতিয়া এটা হৈ যোৱাৰ পিছত নাৰিকলকেইটা ধুনীয়াকৈ ফুলাই কাটি লৈছোঁ আৰু তাৰ লগত গুড়খিনি ভাজি লৈছোঁ ধুনীয়াকৈ প্ৰথমে সেইকেইটা বনালোঁ এতিয়া মই ইয়াতে যিখিনি গুড় আৰু তিল আৰু নাৰিকল মিক্স কৰি এইকেইটা বনাম এয়া নাৰিকলৰ গুটি আছে দেখিছে এয়া তিল ধুনীয়াকৈ খুন্দি ৰেডি কৰি ল'লোঁ এইফালে সৰু ভণ্টিয়ে বনাই আছে গুড় আৰু নাৰিকলেৰে পিঠাকেইটা দেখিছে ওচৰতে দেউতাও বহি আছে ঠাণ্ডা দিন যিহেতু জুই পোৱা আছে ওচৰত আৰু এইফালে আমাৰ দেউতাও বহি আছে এয়া দেখিছেনে দেউতা এনেকৈ জুই পোৱা বহি আছে লগতে আমি পিঠা বনোৱা চাইও আছে আৰু এইফালে মায়ে ধুনীয়াকৈ ৰেডি কৰি আছে পিঠাখিনি বনাই আছোঁ যিহেতু আপোনালোকক দেখুৱালোঁ মাঘ বিহুৰ সময়ত বনোৱা পিঠা এয়া এতিয়া মই বনাই আছোঁ এইখিনি তিল আৰু নাৰিকলেৰে এইকেইটা বনাইছোঁ আৰু ভিডিঅ'টি কেনেকুৱা পালে আপোনালোকে জনাব শেষলৈ চোৱাৰ বাবে সকলোকে মই ধন্যবাদ জনাইছোঁ আজিলৈ এৰিলোঁ।